নমস্কাৰ বন্ধুসকল, আজি ৰাতিপুৱাৰ 6টা গুৰুত্বপূৰ্ণ খবৰ। ভয়ংকৰ নাও দুৰ্ঘটনাত 500ৰো অধিক লোকৰ মৃত্যু। সাগৰত ডুবিল দুখনকৈ নাও। ম্যানমাৰৰ সংখ্যালঘু ৰোহিংগীয়া সম্প্ৰদায়ক কঢ়িয়াই নিছিল নাও দুখনে। ভোক আৰু ম্যানমাৰ সংঘাতৰ বাবে বিপদজনক বাৰিষাত সাগৰেৰে পাৰ হৈছিল লোকসকল। জুন মাহৰ শেষৰ সপ্তাহত ম্যানমাৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল নাও দুখনে। 250 জন যাত্ৰীক কঢ়িয়াই নিয়া প্ৰথমখন নাৱে যাত্ৰা আৰম্ভৰ কিছু সময়ৰ পাছতে বিচ্ছিন্ন হয় যোগাযোগ। 280 জনক কঢ়িয়াই নিয়া নাওখনৰ সৈতে 8 জুলাইত যোগাযোগ বিচ্ছিন্ন হয়। নাওখন ম্যানমাৰৰ আয়াৰবাড়ীৰ উপকূলত ডুব যোৱাৰ সন্দেহ। সম্ভাৱ্য এই ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ UNHCR আৰু IOMৰ। আনটো বিশেষ খবৰ, যদি মাটিৰ পট্টা লাগে তেনেহ'লে 10,000 টকা দিয়ক, নহ'লে মাটিৰ পট্টা দিয়া নহ'ব। মাটি পট্টা লাগিলে দিব লাগিব 10,000 টকা। ধন নিদিলে চৰকাৰী আঁচনিৰ কাম নকৰে যাদৱ কলিতাই। গাঁও প্ৰধান যাদৱ কলিতাৰ বিৰুদ্ধে 10,000 বিচৰা অভিযোগ। বসুন্ধৰা আঁচনিৰ নামত ধন সংগ্ৰহ গাঁও প্ৰধানজনৰ বিৰুদ্ধে। মাটিৰ গৰাকীৰ লগত ধনৰ লেনদেন কথোপকথন ৰেকৰ্ডিংছ ভাইৰেল। ৰংগিয়াসম জিলাৰ অন্তৰ্গত কঞ্জা ৰাজচক্ৰৰ অন্তৰ্গত সৌৰামুৰি গাঁৱত এই ঘটনা। গাঁওখনৰ কেইবাজনো লোকৰ পৰা ধন বিচৰাৰ অভিযোগ। হিন্দুত্ববাদীক উত্তৰ দিলে আমিৰ খানে। একাংশ হিন্দুত্ববাদীক উত্তৰ দিলে অভিনেতা আমিৰ খানে। লাভ জেহাদী সজোৱাসকলক প্ৰত্যুত্তৰ দিলে আমিৰ খানে। একাংশ হিন্দুত্ববাদী নেতাই লাভ জেহাদৰ ব্ৰেণ্ড এম্বেচেডৰ আখ্যা দিছিল আমিৰ খানক। সেইসকলক হিন্দুত্ববাদীলৈ আমিৰ খানৰ বিশেষ বাৰ্তা। মই 3বাৰ বিয়া কৰাইছোঁ, কিন্তু কোনো এগৰাকী পত্নীয়ে সলনি কৰা নাই ধৰ্ম। মোৰ তৃতীয় পত্নী গৌৰী হিন্দু নহয়, খ্ৰীষ্টানহে। মোৰ 2গৰাকী ভগ্নীৰ বিয়া হৈছে হিন্দুৰ সৈতে। মোৰ ছোৱালীজনীৰ বিবাহ এজন হিন্দু যুৱকৰ হৈছে। হিন্দু মহিলাক বিয়া পতা বুলি একাংশই লাভ জেহাদীক আখ্যা দিছিল আমিৰ খানক। বিধানসভাত বিদ্যুতৰ অপচয়, অপকাৰণত নচলাব লাইট, ফেন, AC অপব্যৱহাৰ ৰোধৰ বাবে নিৰ্দেশনা দিলে প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক। আনফালে বিদ্যুতৰ অপচয়। মন্ত্ৰী বিধায়ক নাথাকিলেও অহৰহ চলি থাকে লাইট, ফেন আৰু লগতে AC। অনাৱশ্যকীয়ভাৱে চলি থকা লাইট, ফেন, AC বন্ধ কৰিবলৈ নিৰ্দেশনা। বিধানসভাত বিদ্যুতৰ অপচয় ৰোধৰ চেষ্টা অতিৰিক্ত সচিবৰ। যথেষ্ট বিদ্যুতৰ অপচয় হোৱা দেখা গৈছে বুলি জাননী জাৰি। বিদ্যুতৰ অপব্যৱহাৰ ৰোধৰ বাবে জাৰি কৰিলে নিৰ্দেশনা। অসম বিধানসভাৰ অতিৰিক্ত সচিব তথা দায়িত্বপ্ৰাপ্ত বিষয়াৰ জাননী। কটাত অনাৱশ্যকভাৱে লাইট, ফেন, AC চলি থকা বুলি জাননী। এইসমূহ বন্ধ কৰি বিদ্যুতৰ অপচয় ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশনা দিয়া হৈছে। অপ্ৰয়োজনীয়ভাৱে বিদ্যুতৰ বিল ব্যয় হোৱা বুলি জাননীত উল্লেখ। অকাৰণত সকলো বৈদ্যুতিক সঁজুলি বন্ধ। আনটো বিশেষ খবৰ, বন বিভাগে দিলে ডাঙৰ এটা নিৰ্দেশনা। অৰুণাচলী দুৰ্বৃত্তক দেখা মাত্ৰকৈ গুলীয়াৰ নিৰ্দেশনা দিলে বন মন্ত্ৰী। অসমৰ বন ধ্বংসকাৰীক কম্প্ৰমাইজ কৰা নহ'ব। প্ৰয়োজন হ'লে গুলীৰ প্ৰত্যুত্তৰ গুলীৰে দিয়া হ'ব। সীমান্তত থকা বনকৰ্মীক সষ্টম হোৱাৰ নিৰ্দেশ। এই ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিতি বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। বুধবাৰে অসমত বিহালী সংৰক্ষিত বনাঞ্চলত গুলীচালনা কৰিছিল দুৰ্বৃত্তই। অবৈধ ঘৰ সাজি অসমৰ বনকৰ্মীক কৰিছিল আক্ৰমণ। ঘটনাস্থলীত উপস্থিত হৈ বনকৰ্মীক কঠোৰ হ'বলৈ আহ্বান জনাইছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। বিজয় থালাপতি চৰকাৰে ঘোষণা কৰিলে ডাঙৰ এটা মন্তব্য। কোনো মন্ত্ৰী দুৰ্নীতিত লিপ্ত হ'লে কৰা হ'ব অপসাৰণ। দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব বিজয় থালাপতি চৰকাৰ। তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপতি বিজয়ৰ ডাঙৰ মন্তব্য। ভ্ৰষ্টাচাৰ জড়িত মন্ত্ৰী চৰকাৰী বিষয়াক লগে লগে দিয়া হ'ব আঁতৰাই। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি তামিলনাডুৰ চৰকাৰ। চৰকাৰ দুৰ্নীতিমুক্ত সৎ স্বচ্ছ প্ৰশাসন প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ৰাজ্যৰ জনকল্যাণমূলক আঁচনিৰ ওপৰত অধিক গুৰুত্ব দিয়া। উৎকোচ আৰু প্ৰবঞ্চনমূলক বিষয়ক লৈ কঠোৰ হৈছে চৰকাৰ। ৰাজ্যৰ উন্নয়ন জনতাৰ বাবে ডাঙৰ সিদ্ধান্ত বিজয় থালাপতিৰ। দুৰ্নীতি অনিয়মেৰে জড়িতসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। সকলো মন্ত্ৰী বিভাগীয় বিষয় লৈ কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ। দ্বিতীয়খন কেবিনেট বৈঠকত এই কঠোৰ নিৰ্দেশনা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ। কোনো চৰকাৰী বিভাগত হ'ব নোৱাৰিব দুৰ্নীতি আৰু অনিয়ম। ইতিমধ্যে দুৰ্নীতি গোচৰত নিলম্বন কোঠিৰে চেন্নাই নিগমৰ 6জনকৈ বিষয়ক।
মুখ্যমন্ত্ৰী বিজয়ৰ সভাপতিত্বত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত। উন্নয়নৰ কাম ত্বৰান্বিত কৰাৰ গুৰুত্ব দিয়াৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী বিজয়ৰ। নতুন আঁচনি ৰাজ্যৰ উন্নয়নৰ ওপৰত সকলো ব্যৱস্থা লওক। তামিলনাডু সচিবালয়ত অনুষ্ঠিত হৈছিল গুৰুত্বপূৰ্ণ এই বৈঠক। কেবিনেটত ৰাজ্যখনৰ বহু উন্নয়নমূলক বিষয়ক লৈ হয় পৰ্যালোচনা। প্ৰশাসনিক সিদ্ধান্তৰ ওপৰত বিতংক আলোচনা কেবিনেট বৈঠকত। সকলো মন্ত্ৰী আৰু বিষয়াসকলে অংশগ্ৰহণ কৰে এই বৈঠকত।